ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া অধ্যায় 1 বৰগীত আৰু অধ্যায় 2 জিকিৰ এই দুয়োটা চেপ্টাৰৰ অনুশীলনীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু ইয়াৰ পাঠৰ মাজত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু যিসকলে 2027 বৰ্ষত এছএলসি এক্সাম দিব তেওঁলোকৰ কাৰণে সুবিধা হ'ব। সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিবা। যেতিয়াই এনে ধৰণৰ ভিডিঅ'বোৰ দিয়া হ'ব তৎক্ষণাতে তোমালোকৰ ওচৰলৈ যাব। বলা পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰা হওক। ক্লাছ 10 অসমীয়া অধ্যায় 1 বৰগীত। প্ৰথমতে বৰগীতটো আৰম্ভ কৰোঁ। অনুশীলনীৰ প্ৰশ্ন উত্তৰ চমুকৈ উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন চোৱা, নিৰিবা বান্ধক মোক জীৱনে মৰণে কবিয়ে কাক সম্বোধন কৰিছে? হৰিক। নিৰিবা বান্ধক মোক জীৱনে মৰণে কবিয়ে ভগৱান হৰিক সম্বোধন কৰিছে। 2 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। এইবিলাক 1 মাৰ্কৰ কাৰণে আহিব। পিছত চোৱা 3 নম্বৰ দিয়া আছে বৰগীতৰ 3টা বৈশিষ্ট্য লিখা। এইকেইটা 3 মাৰ্কৰ কাৰণে আহিব। 3টা বৈশিষ্ট্য লিখিলে 3 মাৰ্ক পাবা। উত্তৰ ক নম্বৰ, বৰগীত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল। খ, ইয়াত ভক্তি ভাৱ প্ৰকাশ পায়। গ, ৰাগ ৰাগিনীৰ আধাৰত গোৱা হয়। বৰগীতৰ 3টা মূল বৈশিষ্ট্য। পিছত চোৱা 4 নম্বৰ, মোহ পোৱা বুলিলে কি বুজায়? উত্তৰ, সংসাৰৰ মায়াজালৰ বন্ধনক মোহ পোৱা বুলি কোৱা হয়। চোৱা 5 নম্বৰ দিয়া আছে কবিয়ে কিহৰ পৰা মুক্তি বিচাৰিছে? উত্তৰ, কবিয়ে সংসাৰৰ মোহ মায়াৰ পৰা মুক্তি বিচাৰিছে। চোৱা পাঠভিত্তিক প্ৰশ্ন উত্তৰ 6 নম্বৰ, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ, কবিয়ে ভগৱান হৰি বা কৃষ্ণক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। চোৱা 7 নম্বৰ, তোমাৰ চৰণ বিনে আন নাহি গতি, ইয়াৰ তাৎপৰ্য লিখা। উত্তৰ, কবিয়ে কৈছে যে ভগৱানৰ চৰণৰ বাহিৰে তেওঁৰ আন কোনো আশ্ৰয় নাই, ঈশ্বৰেই তেওঁৰ একমাত্ৰ ভৰসা। চোৱা 8 নম্বৰ, বৰগীতটোত কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে? উত্তৰ, বৰগীতটোত গভীৰ ভক্তিভাৱ, আত্মসমৰ্পণ আৰু ঈশ্বৰৰ ওচৰত আশ্ৰয় বিচৰাৰ মনোভাৱ প্ৰকাশ পাইছে। তোমালোকে এইবোৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা, তেতিয়া তোমালোকে চাই লিখিব পাৰিবা কুৱেশ্যন এনচাৰ কেইটা ধুনীয়াকে। পিছৰ কুৱেশ্যন চোৱা, দীঘলীয়া প্ৰশ্ন উত্তৰ মানে ডাঙৰ, এইটো 5 মাৰ্কৰ কাৰণে। বৰগীতৰ মূল ভাৱ লিখা। উত্তৰ, বৰগীতটোত কবি মাধৱদেৱে ভগৱান হৰিৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছে। সংসাৰৰ মোহ মায়াই মানুহক বিপদে নিয়া বুলি কবিয়ে উপলব্ধি কৰিছে। সেয়েহে তেওঁ ভগৱানৰ চৰণত আশ্ৰয় বিচাৰি জীৱনে মৰণে তেওঁক নেৰিবৰ বাবে অনুৰোধ কৰিছে। গীতটোত গভীৰ ভক্তিভাৱ আৰু আধ্যাত্মিক চিন্তা প্ৰকাশ পাইছে। এইখিনিয়ে বৰগীতটোৰ মূল ভাৱ। পিছত এতিয়া আমি চাম অধ্যায় 2 জিকিৰ, ইয়াৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। পিছত শেষত আমি আলোচনা কৰিম বৰগীতটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু জিকিৰ ইয়াৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ চাম। অতিৰিক্ত প্ৰশ্ন উত্তৰকেইটাও ইম্পৰ্টেণ্ট হয় 2027 বৰ্ষত এক্সামত আহিবৰ কাৰণে। অধ্যায় 2 জিকিৰ অনুশীলনীয় প্ৰশ্ন উত্তৰকেইটা চাম। চমুকৈ উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? 1 নম্বৰ কুৱেশ্যন দিয়া আছে। ইয়াৰ উত্তৰ আজান ফকীৰ। জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। পিছত 2 নম্বৰ কুৱেশ্যন চোৱা, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, হিন্দু ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনাৰ লগত তুলনা কৰিব পাৰি। 3 নম্বৰ দিয়া আছে জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ, জিকিৰ শব্দৰ অৰ্থ হৈছে ঈশ্বৰৰ নাম স্মৰণ কৰা। 4 নম্বৰ, আজান ফকীৰ কোন দেশৰ লোক আছিল? উত্তৰ, আজান ফকীৰ আৰব দেশৰ লোক আছিল। 5 নম্বৰ, জিকিৰসমূহত কি ভাৱ প্ৰকাশ পাইছে? উত্তৰ, জিকিৰসমূহত মানৱতা, ভাতৃত্ববোধ আৰু ভক্তিভাৱ প্ৰকাশ পাইছে। এইকেইটা 1 মাৰ্কৰ কাৰণে আছিলে। এতিয়া অলপ দীঘলকেইটা চাম। পাঠভিত্তিক প্ৰশ্ন উত্তৰ, এইকেইটা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। 6 নম্বৰ দিয়া আছে আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ কিয় ৰচনা কৰিছিল? উত্তৰ, অসমৰ সাধাৰণ মানুহে সহজে বুজিবলৈ আৰু ইছলামী ভাৱধাৰা প্ৰচাৰ কৰিবলৈ তেওঁ অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। 7 নম্বৰ, জিকিৰসমূহৰ মূল উদ্দেশ্য কি? ইয়াৰ উত্তৰ চোৱা, মানুহৰ মাজত ভাতৃত্ববোধ, শান্তি আৰু ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ জগাই তোলাই হৈছে জিকিৰসমূহৰ মূল উদ্দেশ্য। পিছত 8 নম্বৰ, জিকিৰত সাম্প্ৰদায়িক সম্প্ৰীতি কেনেকৈ প্ৰকাশ পাইছে? উত্তৰ, জিকিৰত হিন্দু মুছলমান সকলো মানুহক একে দৃষ্টিৰে চোৱা হৈছে। ইয়াত মিলন আৰু সম্প্ৰীতিৰ বাণী দিয়া হৈছে। সেইকাৰণে জিকিৰত সাম্প্ৰদায়িক সম্প্ৰীতি প্ৰকাশ পাইছে। দীঘলীয়া প্ৰশ্ন উত্তৰ
জিকিৰৰ মূল লাভ লিখা। উত্তৰ, জিকিৰসমূহত আজান ফকীৰে ঈশ্বৰৰ নাম স্মৰণ, মানুহৰ মাজত ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিছে। তেওঁ সহজ অসমীয়া ভাষাৰে মানুহক সৎ পথত চলিবলৈ উপদেশ দিছে। জিকিৰসমূহে অসমৰ সমাজত হিন্দু মুছলমান একতাৰ বাণী কঢ়িয়াই আনিছে। এইটো আছিলে জিকিৰৰ মূল লাভ। এতিয়া আমি চাম অতিৰিক্ত প্ৰশ্ন উত্তৰ। প্ৰথমতে আমি চাম বৰগীতটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ। এইখিনি তোমালোকৰ যিখিনি দিছো এইখিনি আছিলে অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি আৰম্ভ কৰিম জিকিৰ নহয় বৰগীতটোৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ। বৰগীত অতিৰিক্ত প্ৰশ্ন উত্তৰ ছেট 1 চমুকৈ প্ৰশ্ন উত্তৰ, মানে এইকেইটা 1 মাৰ্কৰ কাৰণে দিছো আৰু পিছত মই দীঘলকেইটা দিম। দীঘলকেইটা ইম্পৰ্টেণ্ট হয় 5 মাৰ্কৰ কাৰণে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিব। প্ৰথম কুৱেশ্যন চাওক, বৰগীত কাক কয়? উত্তৰ, ভক্তিমূলক গীতক বৰগীত বোলা হয়। 2 নম্বৰ, বৰগীতৰ প্ৰধান বিষয় কি? উত্তৰ, ভক্তি, ভগৱানৰ ভক্তি। 3 নম্বৰ, বৰগীত কোনে সৃষ্টি কৰিছিল? উত্তৰ, শংকৰদেৱ আৰু মাধৱদেৱে। 4 নম্বৰ দিয়া আছে, বৰগীতত কিহৰ ব্যৱহাৰ হয়? উত্তৰ, ৰাগ ৰাগিনীৰ ব্যৱহাৰ হয়। 5 নম্বৰ, বৰগীত কেনে ধৰণৰ গীত? উত্তৰ, আধ্যাত্মিক গীত। তোমালোকৰ পৰীক্ষা তেনেকৈ আহিব পাৰে, বৰগীত কি ধৰণৰ গীত বা কেনে ধৰণৰ গীত, তেতিয়া লিখিবা আধ্যাত্মিক গীত। 6 নম্বৰ চোৱা, বান্ধৱ শব্দৰ অৰ্থ কি? উত্তৰ, বন্ধু বা আশ্ৰয়দাতা। বান্ধৱ শব্দৰ অৰ্থটো হৈছে বন্ধু বা আশ্ৰয়দাতা। কবিয়ে কাক বান্ধৱ বুলি কৈছে? উত্তৰ, ভগৱান হৰিক। এইবিলাক কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, এইকেইটা ইম্পৰ্টেণ্ট হয়। 8 নম্বৰ চোৱা, বৰগীতৰ ভাষা কেনে? উত্তৰ, সহজ আৰু মধুৰ। 9 নম্বৰ, বৰগীতৰ মূল লক্ষ্য কি? উত্তৰ, ঈশ্বৰৰ ভক্তি প্ৰকাশ কৰা। পিছত চোৱা 10 নম্বৰ, বৰগীতত কিহৰ প্ৰাধান্য থাকে? উত্তৰ, ভক্তিভাৱ। পিছত চোৱা 11 নম্বৰ, নেৰিবা বান্ধক মোক কবিয়ে বুলি কাক কৈছে? ভগৱানৰ আশ্ৰয় বিচাৰি গৈছে। পিছত চোৱা 12 নম্বৰ, কবিয়ে কিহৰ পৰা মুক্তি বিচাৰে? উত্তৰ, সংসাৰৰ মোহ মায়াৰ পৰা। 13 নম্বৰ, চৰণ শব্দে কি বুজায়? উত্তৰ, ঈশ্বৰৰ পাই। 14 নম্বৰ, গতি শব্দৰ অৰ্থ কি? উত্তৰ, আশ্ৰয় বা পথ। 15 নম্বৰ চোৱা, বৰগীতত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে? উত্তৰ, আত্মসমৰ্পণ। 16 নম্বৰ, কবিৰ মনোভাৱ কেনে? উত্তৰ, ভক্তিপূৰ্ণ আৰু বিনয়ী। 17 নম্বৰ, কবিয়ে কাক ভৰসা কৰিছে? উত্তৰ, ভগৱানক। 18 নম্বৰ, বৰগীতত মানুহক কি উপদেশ দিয়া হৈছে? ঈশ্বৰৰ শৰণ ল'বলৈ। 19 নম্বৰ, বৰগীতৰ সুৰ কেনে? উত্তৰ, গম্ভীৰ আৰু মধুৰ। পিছত 20 নম্বৰ, বৰগীতৰ গঠন কেনে? উত্তৰ, ছন্দোবদ্ধ। ব্যাখ্যামূলক প্ৰশ্ন লৈ আহিছো। 21 নম্বৰ, তোমাৰ চৰণ বিনে আন নাহি গতি ব্যাখ্যা কৰা। ভগৱানৰ বাহিৰে আন কোনো আশ্ৰয় নাই। তোমালোকে এনেকুৱা মেট্ৰিকত প্ৰায় এনেকুৱা কুৱেশ্যন দেখা পোৱা, অসমীয়াত চাবা এনেকুৱা কুৱেশ্যন বেছিকৈ আহে। তোমাৰ চৰণ বিনে আন নাহি গতি ব্যাখ্যা কৰা। 1 মাৰ্কৰ কাৰণে আহে, ভগৱানৰ বাহিৰে আন কোনো আশ্ৰয় নাই। 22 নম্বৰ, বৰগীতত কেনে ধৰণৰ অনুভূতি প্ৰকাশ পাইছে? উত্তৰ, ভক্তি আৰু আত্মসমৰ্পণ। 23 নম্বৰ, কবিয়ে কিয় ঈশ্বৰৰ শৰণ লয়? উত্তৰ, মুক্তি লাভ কৰিবলৈ। 24 নম্বৰ দিয়া আছে, বৰগীতত কেনেকৈ মানুহক সহায় কৰে? উত্তৰ, আধ্যাত্মিক পথ দেখুৱায়। 25 নম্বৰ, বৰগীতত মোহ পাশৰ অৰ্থ কি? উত্তৰ, সংসাৰৰ বন্ধন। দীঘলীয়া প্ৰশ্ন, এইকেইটা 5 মাৰ্কৰ 4 মাৰ্কৰ কাৰণে আহিব পাৰে। বৰগীতৰ বৈশিষ্ট্য লেখা। উত্তৰ, ভক্তিমূলক গীত। খ নম্বৰ, ৰাগ ৰাগিনী ব্যৱহাৰ। গ, সহজ ভাষা। ঘ, আধ্যাত্মিক ভাৱ। এইটা 4 মাৰ্কৰ। পিছত 27 নম্বৰ, বৰগীতৰ প্ৰয়োজনীয়তা লিখা। উত্তৰ, মানুহক সৎ পথত চলিবলৈ সহায় কৰে। এইকেইটা 1 মাৰ্কৰ কাৰণে আহিব। 28 নম্বৰ, বৰগীতত কবিৰ মনোভাৱ ব্যাখ্যা কৰা। উত্তৰ, ভক্তি, বিশ্বাস আৰু আত্মসমৰ্পণ। 29 নম্বৰ চোৱা, বৰগীতৰ সামাজিক প্ৰভাৱ লিখা। উত্তৰ, মানুহৰ মাজত নৈতিকতা বৃদ্ধি কৰা। বৰগীতৰ মূল শিক্ষা কি? 30 নম্বৰ, উত্তৰ, ঈশ্বৰৰ ভক্তি আৰু শৰণাগতি। তোমালোকৰ MCQ টাইপ দিছো, কেইটামান একাধিক বিকল্প প্ৰশ্ন। বৰগীত কোনে লিখিছিল? উত্তৰত কেইটামান অপশ্যন দিয়া আছে, লক্ষ্মীনাথ বেজবৰুৱা। বি দিয়া আছে শংকৰদেৱ। চি দিয়া আছে হেমচন্দ্ৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শংকৰদেৱ। বৰগীত শংকৰদেৱে ৰচনা কৰিছিল অথবা লিখিছিল। পিছত 32 নম্বৰ, বৰগীত কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন এ যুদ্ধ, অপশ্যন বি ভক্তি, অপশ্যন চি বিজ্ঞান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভক্তি। বৰগীতটো ভক্তিৰ সৈতে সম্পৰ্কিত।
আচ্ছা বৰগীতৰ ভাষা কেনে উত্তৰ অপশ্যন এ দিয়া আছে কঠিন অপশ্যন বি সহজ অপশ্যন সি বিদেহী উত্তৰ সহজ অপশ্যন বি শুদ্ধ উত্তৰ বৰগীতৰ ভাষা সদায় সহজ আচ্ছা ফিল ইন দা ব্লেংকছ মানে খালী ঠাই পূৰণ কৰিবলৈ দিছে বৰগীতত ডেছ বা পকা পায় উত্তৰত লিখিবা মানে খালী ঠাইত লিখি দিবা যে তোমালোকে এক্সামত তেনেকুৱা আহিলে খালী ঠাইত লিখিবা যে বৰগীতত এই ভক্তি যি উত্তৰ দিয়া আছে সেইটো লিখি দিবা বৰগীতত ভক্তি বা পকা পায় আচ্ছা আৰু এটা দিয়া আছে বৰগীত ডেছ আৰু মাধৱদেৱে লিখিছিল উত্তৰ শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিল খালী ঠাইত লিখি দিবা শংকৰদেৱ আচ্ছা ট্ৰু ফলছ সঁচা মিছা লিখিবলৈ দিছে বৰগীত এটা যুদ্ধৰ গীত এইটো কি হ'ব এইটো মিছা হ'ব উত্তৰ মিছা বৰগীতত ভক্তিভাৱ নাই এইটো উত্তৰ হ'ব মিছা পিছত মিলো আহিছে বৰগীত ভক্তি মানে এটা সেম দি আছে পিছত চোৱা মোহ মানে মায়া চৰণ মানে পাই চোৱা অতিৰিক্ত উচ্চ স্বৰৰ প্ৰশ্ন কেইটামান দিছোঁ বৰগীতৰ সাহিত্যিক মূল্য ব্যাখ্যা কৰা উত্তৰ আধ্যাত্মিক আৰু সাংস্কৃতিক মূল্য আছে 40 নম্বৰ বৰগীতত অসমৰ সংস্কৃতিৰ লগত কেনেকৈ জড়িত উত্তৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ অংশ এতিয়া আমি চাম বৰগীতৰ দীঘলীয়া প্ৰশ্নোত্তৰ অতিৰিক্ত এইবিলাকৰ পৰা আহিব তোমালোকৰ যি অনুশীলনী থাকে সেইবোৰ নাহে তোমালোকৰ যি অতিৰিক্ত প্ৰশ্নোত্তৰ থাকে সেই তাৰ পৰা আহে মই সৰুকৈ লিখি আনিছোঁ 5 মাৰ্কৰ কাৰণে আহিব বৰগীতৰ চেপ্টাৰটোৰ অতিৰিক্ত দীঘলীয়া প্ৰশ্নোত্তৰ বৰগীত দীঘলীয়া প্ৰশ্নোত্তৰ প্ৰথম কোৱেশ্চন চোৱা বৰগীতৰ মূল বা বিস্তৃতকৈ লিখা উত্তৰ বৰগীতটোত কবি মাধৱদেৱে ভগৱান হৰিৰ প্ৰতি গভীৰ ভক্তি আৰু সম্পূৰ্ণ আত্মসমৰ্পণৰ মনোভাৱ প্ৰকাশ কৰিছে মানুহে সংসাৰৰ মোহ মায়াত পৰি ভুল পথত গৈ থাকে সেই কথা কবিয়ে উপলব্ধি কৰিছে সেয়েহে তেওঁ ভগৱানৰ চৰণত আশ্ৰয় লৈ জীৱনে মৰণে তেওঁক নিৰ্ভৰভাৱে অনুৰোধ কৰিছে চোৱা এই গীতত ঈশ্বৰক একমাত্ৰ ভৰসা হিচাপে দেখুওৱা হৈছে কবিয়ে কৈছে যে ভগৱানৰ চৰণৰ বাহিৰে তেওঁৰ আন কোনো গতি নাই ইয়াত মানুহৰ আধ্যাত্মিক মুক্তি লাভৰ ইচ্ছা আৰু ভক্তিৰ গভীৰতা স্পষ্টকৈ প্ৰকাশ পাইছে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা 5 মাৰ্কৰ তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা পিছত 2 নম্বৰটো আৰম্ভ কৰোঁ নেৰিবা ভাণ্ডক মোক জীৱনে মৰণে এই পংক্তিৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে ইয়াৰ উত্তৰ চোৱা এই পংক্তিত কবিয়ে ভগৱানক বান্ধৱ বুলি সম্বোধন কৰিছে যাৰ অৰ্থ হৈছে সঁচা বন্ধু আৰু আশ্ৰয়দাতা কবিয়ে জীৱনৰ সকলো সময়ত সুখ দুখ জীৱন আৰু মৃত্যুৰ মাজতো ভগৱানৰ লগত থাকিবলৈ বিচাৰে ইয়াৰ দ্বাৰা কবিৰ গভীৰ বিশ্বাস আৰু ভক্তিভাৱ প্ৰকাশ পাইছে তেওঁ ভগৱানৰ সহায় আৰু কৃপা নোহোৱাকৈ নিজে একো কৰিব নোৱাৰে বুলি অনুভৱ কৰিছে এইটো সম্পূৰ্ণ আত্মসমৰ্পণৰ এক সুন্দৰ উদাহৰণ 3 নম্বৰ চোৱা বৰগীতৰ বৈশিষ্ট্যসমূহ বিস্তৃতকৈ লিখা উত্তৰ বৰগীতৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে প্ৰথম চোৱা 1 নম্বৰ ভক্তিমূলক স্বৰূপ বৰগীতত মূল ভগৱানৰ প্ৰতি ভক্তি প্ৰকাশ কৰে এইটা তোমালোকৰ 5টা মান দিয়া আছে 5 মাৰ্কৰ কাৰণে আহিব পিছত 2 নম্বৰ ৰাগ ৰাগিনী ব্যৱহাৰ সুৰ সংগীতৰ নিয়ম অনুসৰি গোৱা হয় 3 নম্বৰ সহজ আৰু মধুৰ ভাষা উত্তৰ সাধাৰণ মানুহে সহজে বুজিব পাৰে 4 নম্বৰ আধ্যাত্মিক ভাৱ জীৱনৰ গভীৰ সত্য আৰু মুক্তিৰ পথ দেখুৱায় 5 নম্বৰ শংকৰ মাধৱ পৰম্পৰা শংকৰদেৱ আৰু মাধৱদেৱে ইয়াক বিকাশ কৰিছিল এই বৈশিষ্ট্যসমূহে বৰগীতক এক বিশেষ স্থান দিছে অসমীয়া সাহিত্যত তোমালোকৰ এইখিনি লিখিলেই এই 5টা লিখিলে তোমালোকে 5 মাৰ্ক পাই যাবা মই সৰুকৈ লিখি দিছোঁ এতিয়া আমি আৰম্ভ কৰিম 4 নম্বৰটো বৰগীতত কবিৰ মনোভাৱ কেনে ধৰণৰ ব্যাখ্যা কৰা উত্তৰ বৰগীতত কবিৰ মনোভাৱ অত্যন্ত ভক্তিপূৰ্ণ বিনয়ী আৰু আত্মসমৰ্পণমূলক তেওঁ নিজকে এক অসহায় ভক্ত হিচাপে দেখুৱাইছে যিয়ে ভগৱানৰ কৃপা বিচাৰে সংসাৰৰ মোহ মায়াৰ পৰা মুক্তি লাভ কৰাৰ বাবে তেওঁ ভগৱানৰ শৰণ লৈছে ইয়াত কবিৰ ঈশ্বৰৰ ওপৰত গভীৰ বিশ্বাস আৰু সম্পূৰ্ণ নিৰ্ভৰশীলতা প্ৰকাশ পাইছে পিছত চোৱা 5 নম্বৰটো বৰগীতত মোহ পাহৰ তাৎপৰ্য ব্যাখ্যা কৰা এইবিলাক তোমালোকৰ 4 মাৰ্ক অথবা 5 মাৰ্ক যিকোনো আহিব পাৰে
ইয়াত চোৱা দুটা পেৰাগ্ৰাফ দিয়া আছে, দুটা পেৰাগ্ৰাফ 2 মাৰ্কৰ কাৰণে 2-2কৈ আহিব। মোহ পাহৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে। উত্তৰ: মোহ পাহ বুলিলে সংসাৰৰ মায়ামোহ, লোভ, আসক্তি আদিৰ বন্ধন বুজায়। এইবোৰে মানুহক সঁচা পথৰ পৰা আঁতৰাই ৰাখে। বৰগীতত কবিয়ে এই মোহ পাশৰ পৰা মুক্তি বিচাৰে। তেওঁ বুজিছে যে এইবোৰ ত্যাগ নকৰিলে ঈশ্বৰ লাভ কৰিব নোৱাৰি। সেয়েহে তেওঁ ভগৱানৰ শৰণ লৈ মুক্তিৰ পথ বিচাৰে। ইয়াত চোৱা 6 নম্বৰ, বৰগীতৰ শিক্ষামূলক দিশ আলোচনা কৰা। উত্তৰ: বৰগীতত মানুহৰ জীৱনত সঠিক পথ দেখুৱায়। ইয়াত মানুহক ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ, 2 নম্বৰ, মোহ মায়াৰ পৰা দূৰত থাকিবলৈ, সৎ জীৱন যাপন কৰিবলৈ উপদেশ দিয়া হয়। ইয়াৰ দ্বাৰা মানুহৰ নৈতিকতা বৃদ্ধি পায় আৰু আধ্যাত্মিক উন্নতি ঘটে। সেয়েহে বৰগীতৰ এক গুৰুত্বপূৰ্ণ শিক্ষামূলক মূল্য আছে। তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা। এইখিনি দি দিছোঁ, এটা স্ক্ৰীনশ্বট লৈ লোৱা। শিক্ষামূলক দিশ এইটো আহিব পাৰে। পিছত 7 নম্বৰ, বৰগীতৰ সাহিত্যিক মূল্য আলোচনা কৰা। উত্তৰ: বৰগীত অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। ইয়াত ভক্তি, সুৰ, ছন্দ আৰু ভাৱৰ সুন্দৰ সংমিশ্ৰণ দেখা যায়। ভাষা সহজ হ'লেও ভাৱ গভীৰ। সেয়েহে এই গীতসমূহে সাহিত্যিক দৃষ্টিৰে উচ্চ মান দৰ্শায়। লগতে ইয়াত অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা প্ৰতিফলিত হৈছে। এইটো তোমালোকে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা। বৰগীতৰ সাহিত্যিক মূল্য আলোচনা কৰা। পিছত 8 নম্বৰ, বৰগীতত ঈশ্বৰৰ ভক্তিৰ প্ৰকাশ কেনেকৈ হৈছে ব্যাখ্যা কৰা। উত্তৰ: বৰগীতত ঈশ্বৰৰ ভক্তি অত্যন্ত গভীৰভাৱে প্ৰকাশ পাইছে। কবিয়ে ঈশ্বৰক নিজৰ বন্ধু, আশ্ৰয় আৰু ৰক্ষক হিচাপে গ্ৰহণ কৰিছে। তেওঁ জীৱনৰ সকলো পৰিস্থিতিত ঈশ্বৰৰ সহায় বিচাৰে আৰু তেওঁৰ চৰণত সম্পূৰ্ণ আত্মসমৰ্পণ কৰে। এইবোৰৰ দ্বাৰা ভক্তিৰ পৰম উদাহৰণ দেখা যায়। এইকেইটা আছিলে 5 মাৰ্কৰ অথবা 4 মাৰ্কৰ কাৰণে। কেইটামান দিছিলোঁ 8টা মান। এইখিনি চালে তোমালোকৰ এই অতিৰিক্তৰ পৰাই আহিব, কমন পৰিব। আৰু কেইটামান লৈ আহিছোঁ দীঘলীয়া প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো চোৱা, বৰগীতৰ উৎপত্তি আৰু বিকাশ আলোচনা। উত্তৰ: বৰগীত অসমীয়া সাহিত্যৰ এক গুৰুত্বপূৰ্ণ ভক্তিমূলক গতিধাৰা। ইয়াৰ উৎপত্তি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ সময়ত। তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে এই গীতসমূহ ৰচনা কৰিছিল। পাছত মাধৱদেৱে ইয়াক অধিক সমৃদ্ধ কৰিছিল বা কৰে। বৰগীতসমূহৰ সাধাৰণ মানুহৰ মাজত ভক্তিভাৱ জগাই তুলিবলৈ ৰচনা কৰা হৈছিল। ইয়াৰ সুৰ, ৰাগ-ৰাগিনী আৰু সহজ ভাষাৰ বাবে ই দ্ৰুতভাৱে জনপ্ৰিয় হয়। এই গীতসমূহ নামঘৰ আৰু সত্ৰত গোৱা হয় আৰু অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। 2 নম্বৰ, বৰগীতৰ সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্ব আলোচনা কৰা। উত্তৰ: বৰগীত অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংশ। ইয়াৰ জৰিয়তে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰ হৈছে। নামঘৰত গোৱা এই গীতসমূহে মানুহৰ মাজত একতা, শান্তি আৰু ভক্তি ভাৱ গঢ়ি তোলে। ধৰ্মীয় দৃষ্টিৰে বৰগীত মানুহক ঈশ্বৰৰ শৰণ ল'বলৈ উৎসাহিত কৰে। সাংস্কৃতিক দৃষ্টিৰে ই অসমৰ সংগীত, নৃত্য আৰু নাট্যকলাৰ লগত জড়িত। সেয়েহে বৰগীত অসমৰ পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতীক। পিছত চোৱা 3 নম্বৰ, বৰগীতত প্ৰকাশ পোৱা আধ্যাত্মিক দৰ্শন ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট হয়, এইটো প্ৰায়ে দি থাকে। তোমালোকে আগৰ বছৰৰ কুৱেশ্যনত চালে তোমালোকে চাবা আধ্যাত্মিক দৰ্শন এইবিলাক দি থাকে, সদায় ৰিপিটেড হৈ থাকে। ইয়াৰ উত্তৰ চোৱা, বৰগীতত প্ৰকাশ পোৱা আধ্যাত্মিক দৰ্শন ব্যাখ্যা কৰা। উত্তৰ: বৰগীতত গভীৰ আধ্যাত্মিক দৰ্শন প্ৰকাশ পাইছে। ইয়াত মানুহৰ জীৱন অস্থায়ী বুলি দেখুওৱা হৈছে আৰু সংসাৰৰ মোহ মায়া ত্যাগ কৰাৰ উপদেশ দিয়া হৈছে। কবিয়ে ঈশ্বৰক একমাত্ৰ সত্য বুলি মানি তেওঁৰ চৰণত আত্মসমৰ্পণ কৰিছে। এই দৰ্শনে মানুহক আধ্যাত্মিক উন্নতিৰ পথ দেখুৱায় আৰু মুক্তি লাভৰ দিশে আগবঢ়ায়। 4 নম্বৰ, বৰগীত আৰু অসমীয়া সমাজ জীৱনৰ সম্পৰ্কে ব্যাখ্যা কৰা। উত্তৰ: বৰগীত অসমীয়া সমাজ জীৱনৰ লগত ঘনিষ্ঠভাৱে জড়িত। ই কেৱল ধৰ্মীয় গীত নহয়, ই সামাজিক জীৱনৰো অংশ। নামঘৰ, সত্ৰ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বৰগীত গোৱা হয়। ইয়াৰ দ্বাৰা মানুহৰ মাজত ভাতৃত্ববোধ, শৃংখলা আৰু নৈতিকতা বৃদ্ধি পায়। এই গীতসমূহে সমাজক এক সুস্থ আৰু সুশৃংখল পথত আগবঢ়ায়। 5 নম্বৰ, বৰগীতৰ ভাষা আৰু শৈলী আলোচনা কৰা। উত্তৰ: বৰগীতৰ ভাষা সহজ, মধুৰ আৰু কাব্যিক। সাধাৰণ মানুহে সহজে বুজিব পৰা ধৰণে লিখা হৈছে। শৈলীৰ ক্ষেত্ৰত ইয়াত ছন্দ, অলংকাৰ আৰু সুৰৰ সুন্দৰ সংমিশ্ৰণ দেখা যায়। ৰাগ-ৰাগিনীৰ ব্যৱহাৰে গীতসমূহক অধিক মাধুৰ্যপূৰ্ণ কৰি তোলে। ইয়াৰ ফলত বৰগীত সাহিত্য আৰু সংগীত দুয়ো দিশতেই উচ্চ মানৰ।
চ' 6 নম্বৰ বৰগীতৰ শিক্ষামূলক আৰু নৈতিক দিশ আলোচনা কৰা। উত্তৰ বৰগীত মানুহক নৈতিক আৰু আধ্যাত্মিক শিক্ষা দিয়ে। ইয়াত মানুহক সৎ পথত চলিবলৈ, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু মোহ মায়াৰ পৰা দূৰত থাকিবলৈ উপদেশ দিয়া হয়। ই মানুহৰ চৰিত্ৰ গঠন কৰে আৰু সমাজত ভাল মূল্যবোধ স্থাপন কৰে। সেয়েহে বৰগীতৰ শিক্ষামূলক মূল্য অত্যন্ত গুৰুত্বপূৰ্ণ। 7 নম্বৰ বৰগীতত প্ৰকাশ পোৱা কবিৰ আত্মসমৰ্পণ ব্যাখ্যা কৰা। উত্তৰ বৰগীতত কবিয়ে নিজকে সম্পূৰ্ণৰূপে ভগৱানৰ ওচৰত সমৰ্পণ কৰিছে। তেওঁ নিজকে অসহায় বুলি মানি ঈশ্বৰৰ সহায় বিচাৰিছে। নেৰিবা বান্ধক মোক জীৱনে মৰণে। এই পংক্তিত কবিৰ গভীৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে। তেওঁ জীৱনৰ সকলো পৰিস্থিতিত ভগৱানৰ লগত থাকিবলৈ বিচাৰে। 8 নম্বৰ বৰগীতৰ সাহিত্যিক আৰু সাংগীতিক বৈশিষ্ট্য আলোচনা কৰা। উত্তৰ বৰগীতত সাহিত্য আৰু সংগীতৰ সুন্দৰ সমন্বয় দেখা যায়। সাহিত্যিক দৃষ্টিৰে ইয়াত গভীৰ ভাৱ, সহজ ভাষা আৰু অলংকাৰৰ ব্যৱহাৰ হৈছে। সাংগীতিক দৃষ্টিৰে ৰাগ ৰাগিনীৰ ওপৰত ভিত্তি কৰি গোৱা হয়, যাৰ ফলত ইয়াত সুৰ অত্যন্ত মধুৰ আৰু গম্ভীৰ হয়। এই বৈশিষ্ট্যসমূহে বৰগীতক এক বিশেষ মৰ্যাদা দিছে। এই বৈশিষ্ট্যসমূহে এই বৰগীতটোক এটা বিশেষ মৰ্যাদা প্ৰদান কৰিছে। এতিয়া চোৱা 2 মাৰ্কৰ কাৰণে বহুত কেইটা লৈ আহিছোঁ। এইখিনি তোমালোকৰ 2 মাৰ্কৰ অথবা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। চ' এইবিলাক ইম্পৰ্টেণ্ট হয়। চোৱা 2 মাৰ্কৰ কেইটা প্ৰশ্ন উত্তৰ। 1 নম্বৰ চোৱা বৰগীত কিয় ৰচনা কৰা হৈছিল, বৰগীতটো কি কাৰণে ৰচনা কৰিছিল অথবা লিখিছিলে। উত্তৰ বৰগীত ভগৱানৰ ভক্তি ভাৱ প্ৰকাশ আৰু মানুহৰ মাজত ধৰ্মীয় চেতনাৰ জাগৰণ ঘটাবলৈ ৰচনা কৰা হৈছে। 2 নম্বৰ বৰগীতত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। উত্তৰ বৰগীতত ঈশ্বৰৰ ভক্তি, আত্মসমৰ্পণ আৰু মোহ মায়াৰ পৰা মুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। 3 নম্বৰ চোৱা নেৰিবা বান্ধক মোক জীৱনে মৰণে। এইটোত কবিৰ কি ইচ্ছা প্ৰকাশ পাইছে। উত্তৰ কবিয়ে জীৱনৰ সকলো অৱস্থাত ভগৱানৰ লগত থাকিবলৈ বিচাৰে আৰু তেওঁৰ আশ্ৰয় নেৰিবৰ ইচ্ছা প্ৰকাশ কৰিছে। 4 নম্বৰ বৰগীতত কেনে ধৰণৰ সুৰ ব্যৱহাৰ কৰা হয়। উত্তৰ বৰগীতত ৰাগ ৰাগিনীৰ ওপৰত ভিত্তি কৰি গম্ভীৰ আৰু মধুৰ সুৰ ব্যৱহাৰ কৰা হয়। 5 নম্বৰ বৰগীতৰ ভাষাৰ বৈশিষ্ট্য কি। উত্তৰ বৰগীতৰ ভাষা সহজ, মধুৰ আৰু কাব্যিক, যি সাধাৰণ মানুহে সহজে বুজিব পাৰে। 6 নম্বৰ বৰগীতত কবিয়ে নিজকে কেনেকৈ উপস্থাপন কৰিছে। উত্তৰ কবিয়ে নিজকে এক অসহায় ভক্ত হিচাপে উপস্থাপন কৰিছে, যিয়ে ভগৱানৰ কৃপা বিচাৰে। 7 নম্বৰ বৰগীতত ঈশ্বৰৰ ভূমিকা কেনেধৰণৰ। উত্তৰ বৰগীতত ঈশ্বৰক আশ্ৰয়দাতা, ৰক্ষক আৰু মুক্তিদাতা হিচাপে দেখুওৱা হৈছে। বৰগীতৰ মূল শিক্ষা কি। উত্তৰ ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি মোহ মায়া ত্যাগ কৰি সৎ জীৱন যাপন কৰা। 9 নম্বৰ বৰগীতত চৰণ শব্দৰ তাৎপৰ্য কি। উত্তৰ চৰণ শব্দে ঈশ্বৰৰ পবিত্ৰ আশ্ৰয় আৰু সুৰক্ষা বুজায়। বৰগীত অসমৰ সমাজত কেনেকৈ প্ৰভাৱ পেলাইছে। উত্তৰ ই মানুহৰ মাজত ভক্তি, নৈতিকতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰিছে। 11 নম্বৰ এইবিলাক তোমালোকৰ যিমানখিনি দি আছো 2 মাৰ্ক অথবা 3 মাৰ্কৰ কাৰণে আহে। 11 নম্বৰ চোৱা বৰগীতত মোহ মায়াৰ প্ৰভাৱ কেনেকুৱা দেখুওৱা হৈছে। উত্তৰ মোহ মায়াই মানুহক ভুল পথত নিয়া বুলি দেখুওৱা হৈছে, যাৰ পৰা মুক্তি লাভ কৰিব লাগে। 12 নম্বৰ বৰগীতত কবিয়ে কিহৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছে। উত্তৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছে। 13 নম্বৰ বৰগীতৰ আধ্যাত্মিক দিশ কি। উত্তৰ ই ঈশ্বৰৰ শৰণ ল'বলৈ আৰু মুক্তি লাভৰ পথ দেখুৱায়। 14 নম্বৰ বৰগীতত প্ৰকাশ পোৱা ভক্তিভাৱ কেনে। উত্তৰ গভীৰ, নিষ্ঠাবান আৰু আত্মসমৰ্পণমূলক ভক্তিভাৱ প্ৰকাশ পাইছে। বৰগীত ক'ত গোৱা হয়। উত্তৰ নামঘৰ, সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানত এই বৰগীতটো গোৱা হয়। এতিয়া আমি আলোচনা কৰিম জিকিৰৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ 1 মাৰ্ক, 2 মাৰ্ক, 3 মাৰ্ক অথবা 4 অথবা 5 মাৰ্কৰ দীঘলীয়া কুৱেশ্যন কেইটা আলোচনা কৰিম। তোমালোকৰ অতিৰিক্ত কুৱেশ্যনৰ আনচাৰৰ প্ৰায় তোমালোকৰ মেট্ৰিকত আহে। এতিয়া আমি চাম জিকিৰ, ইয়াৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ। জিকিৰৰ তোমালোকৰ 1 মাৰ্কৰ প্ৰথমত ভেৰি শৰ্ট অথবা 1 মাৰ্কৰ প্ৰশ্ন উত্তৰ দিছোঁ।
1 নম্বৰটো চোৱা জিকিৰৰ ৰচক কোন? উত্তৰ আজান ফকীৰ। 2 নম্বৰ জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ ঈশ্বৰৰ নাম স্মৰণ কৰা। 3 নম্বৰ আজান ফকীৰ কোন দেশৰ লোক আছিল? উত্তৰ আৰব দেশৰ লোক আছিলে আজান ফকীৰ। 4 নম্বৰ জিকিৰ কেনে ধৰণৰ সাহিত্য? উত্তৰ ভক্তিমূলক সাহিত্য। 5 নম্বৰ জিকিৰত কিহৰ বাণী দিয়া হৈছে? মানে জিকিৰত কিহৰ বাণীটো দিছে? উত্তৰ ভাতৃত্ববোধ আৰু শান্তিৰ বাণী দিয়া হৈছে। 6 নম্বৰ জিকিৰ কোন ভাষাত লিখা? উত্তৰ অসমীয়া ভাষাত লিখিছে জিকিৰ। 7 নম্বৰ জিকিৰত কাক স্মৰণ কৰা হয়? উত্তৰ আল্লাহক। 2 মাৰ্কৰ কাৰণে দিছো জিকিৰৰ 2 মাৰ্কৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ। প্ৰথমটো চোৱা জিকিৰ কি? উত্তৰ জিকিৰ হৈছে ঈশ্বৰৰ নাম স্মৰণ কৰি গোৱা ভক্তিমূলক গীত। 9 নম্বৰ আজান ফকীৰে কিয় জিকিৰ লিখিছিল? উত্তৰ মানুহৰ মাজত ধৰ্মীয় শিক্ষা আৰু ভাতৃত্ববোধ প্ৰচাৰ কৰিবলৈ। 10 নম্বৰ জিকিৰৰ মূল বিষয় কি? উত্তৰ ঈশ্বৰৰ ভক্তি আৰু মানৱতা। 11 নম্বৰ জিকিৰত কি ধৰণৰ ভাষা ব্যৱহাৰ হৈছে? উত্তৰ সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষা ব্যৱহাৰ হৈছে। 12 নম্বৰ জিকিৰত মানুহক কি শিকোৱা হয়? উত্তৰ সৎ পথত চলিবলৈ আৰু ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ জিকিৰত শিকোৱা হয়। জিকিৰ পাৰ্টিত শিকোৱা হৈছে সৎ পথত চলা আৰু ঈশ্বৰৰ নাম স্মৰণ কৰা। 3 নম্বৰৰ প্ৰশ্ন উত্তৰ জিকিৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ। প্ৰথমটো চোৱা 13 নম্বৰ জিকিৰৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ ভক্তিমূলক গীত। খ নম্বৰ সহজ ভাষা। গ ভাতৃত্ববোধৰ বাণী। তোমালোকে এইবোৰ স্ক্ৰীনশ্বট লৈ ল'ব বা তেতিয়া লিখিবলৈ সুবিধা হ'ব। 14 নম্বৰ জিকিৰত সাম্প্ৰদায়িক সম্প্ৰীতি কেনেকৈ প্ৰকাশ পাইছে? উত্তৰ জিকিৰত সকলো মানুহক একে দৃষ্টিৰে চোৱা হৈছে আৰু মিলন সম্প্ৰীতিৰ বাণী দিয়া হৈছে। 15 নম্বৰ জিকিৰৰ উদ্দেশ্য কি? উত্তৰ মানুহৰ মাজত শান্তি একতা আৰু ভক্তিভাৱ গঢ়ি তোলাই হৈছে জিকিৰৰ মূল উদ্দেশ্য। জিকিৰ 4 নম্বৰৰ প্ৰশ্নকেইটা চোৱা। 16 নম্বৰ জিকিৰৰ মূল ভাৱ কি? এইবিলাক 4 নহয়, তোমালোকৰ 2 মাৰ্কৰ কাৰণে দিছো। এইবিলাক 2 মাৰ্ক অথবা 3 মাৰ্ক দিব হাইষ্ট, ইয়াৰ ওপৰত নিদিয়া। জিকিৰৰ মূল ভাৱ লিখা। উত্তৰ জিকিৰত যেতিয়া যিমান মাৰ্ক আহে সিমানখিনি লিখিবা। জিকিৰত ঈশ্বৰৰ নাম স্মৰণ আৰু মানুহৰ মাজত ভাতৃত্ববোধৰ বাণী প্ৰকাশ পাইছে। ইয়াত মানুহক সৎ জীৱন যাপন কৰিবলৈ উপদেশ দিয়া হৈছে। আজান ফকীৰৰ অৱদান লিখা। উত্তৰ তেওঁ অসমীয়া ভাষাত জিকিৰ ৰচনা কৰি মানুহৰ মাজত একতা আৰু ধৰ্মীয় সম্প্ৰীতি স্থাপন কৰিছে। জিকিৰ 5 নম্বৰ, এইকেইটা 5 নম্বৰ নহয়, 2 মাৰ্কৰ কাৰণে আহিব পাৰে। জিকিৰৰ সামাজিক গুৰুত্ব আলোচনা কৰা। উত্তৰ জিকিৰ সমাজত শান্তি একতা আৰু ভাতৃত্ববোধ গঢ়ি তোলাই। ই মানুহক সৎ পথত চলিবলৈ প্ৰেৰণা দিয়ে আৰু সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰে। জিকিৰ 6 নম্বৰৰ প্ৰশ্ন জিকিৰৰ শিক্ষামূলক দিশ ব্যাখ্যা কৰা। উত্তৰ জিকিৰ মানুহক নৈতিক আৰু আধ্যাত্মিক শিক্ষা দিয়ে। ইয়াত ঈশ্বৰৰ ওপৰত বিশ্বাস, সৎ জীৱন যাপন আৰু ভাল আচৰণৰ উপদেশ দিয়া হৈছে। জিকিৰৰ প্ৰশ্নোত্তৰ জিকিৰৰ সাহিত্যিক আৰু সাংস্কৃতিক মূল্য আলোচনা কৰা। উত্তৰ জিকিৰ অসমীয়া সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াত সহজ ভাষা, গভীৰ ভাৱ আৰু ভক্তিভাৱৰ সুন্দৰ সংমিশ্ৰণ দেখা যায়। ই অসমৰ সংস্কৃতি আৰু সমাজত একতা আৰু শান্তিৰ বাণী প্ৰচাৰ কৰে। এতিয়া আমি চাম জিকিৰৰ 5 নম্বৰৰ প্ৰশ্ন উত্তৰ। এইকেইটা অলপ ডাঙৰ হ'ব, এইটোৰ কাৰণে ভয় খাব নালাগে। এইকেইটা ডাঙৰ আছে অলপ। প্ৰথমটো চোৱা, প্ৰথম দিয়া আছে জিকিৰৰ সামাজিক গুৰুত্ব আলোচনা কৰা। জিকিৰৰ সমাজৰ গুৰুত্বটো আলোচনা কৰি বুলিছে, জিকিৰটো সমাজত কেনেকুৱা প্ৰচলিত বা কি সেইটোৰ বিষয়ত লিখিবলৈ দিছে। তোমালোকে এইখিনি ভাবিলেই তোমালোকে লিখিব পাৰিবা। জিকিৰৰ অলপ তোমালোকে বেছি তোমালোকে চেপ্টাৰ যিটো আছে জিকিৰ সেইটো পঢ়িবা, ৰিডিং পঢ়িবা। যিমান পঢ়িবা সিমানেই শিকিবা। তোমালোকৰ যিমানেই বনাই নাহক কিয় তোমালোকে এই জিকিৰ চেপ্টাৰটোত অথবা যিকোনো চেপ্টাৰত তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়া। 2-3 বাৰ অথবা 5 বাৰ অথবা 10 বাৰ যিমানেই ৰিভাইজ কৰিবা তিমানেই তোমালোকৰ কাৰণে ভাল হ'ব। তোমালোকৰ অতিৰিক্ত যি প্ৰশ্ন উত্তৰ আহে সেইবোৰ তোমালোকে লিখিব পাৰিবা। এতিয়া জিকিৰৰ সামাজিক গুৰুত্ব আলোচনা কৰা। উত্তৰ জিকিৰ অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজান ফকীৰে ৰচনা কৰা এই গীতসমূহে মানুহৰ মাজত ভাতৃত্ববোধ, শান্তি আৰু একতাৰ বাণী প্ৰচাৰ কৰে। জিকিৰত হিন্দু মুছলমান সকলো মানুহক একে দৃষ্টিৰে চোৱা হৈছে, যাৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী হয়। সাম্প্ৰদায়িক যি সম্প্ৰীতি আছে সেইটো বেছি শক্তিশালী হয়।
মানে হিন্দু মুছলমান সকলোকে এক দৃষ্টিৰে চোৱা হৈছে, সেইকাৰণে এইটো শক্তিশালী হয়। আৰু এই গীতসমূহে মানুহক সৎ পথত চলিবলৈ আৰু একেলগে মিলিজুলি থাকিবলৈ শিক্ষা দিয়ে। আৰু এই গীতসমূহে মানে জিকিৰ যি গীতটো আছে সেই গীতসমূহে মানুহক সৎ পথত মানে সঁচা কথা ক'বলৈ আৰু একেলগে মিলিজুলি থাকিবলৈ এই শিক্ষাটো দিয়ে। সেয়েহে ক'ব পাৰি যে জিকিৰে সমাজত একতা, নৈতিকতা আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিবলৈ সহায় কৰে। 2 নম্বৰ, জিকিৰৰ ধৰ্মীয় গুৰুত্ব ব্যাখ্যা কৰা। উত্তৰ, জিকিৰ মূলতঃ ঈশ্বৰৰ নাম স্মৰণ কৰাৰ এটা মাধ্যম। ইয়াত আল্লাহৰ প্ৰতি গভীৰ ভক্তি প্ৰকাশ পাইছে। এই গীতসমূহে মানুহক ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু সৎ জীৱন যাপন কৰিবলৈ উপদেশ দিয়ে। ইয়াৰ জৰিয়তে মানুহে আধ্যাত্মিক শান্তি লাভ কৰে। ইয়াৰ লগতে জিকিৰে ধৰ্মীয় সংকীৰ্ণতা দূৰ কৰি সকলো ধৰ্মৰ মাজত একতাৰ বাণী প্ৰচাৰ কৰে। সেয়েহে ইয়াৰ গুৰুত্ব অতি উচ্চ। 6 নম্বৰৰ প্ৰশ্ন, উত্তৰ, জিকিৰৰ শিক্ষামূলক দিশ আলোচনা কৰা। উত্তৰ, জিকিৰ মানুহৰ জীৱনত নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰে। ইয়াত মানুহক সৎ পথত চলিবলৈ, সত্য কথা ক'বলৈ আৰু সৎ আচৰণ কৰিবলৈ উপদেশ দিয়া হৈছে। মানে জিকিৰ যি চেপ্টাৰটো আছে, অধ্যায়টো আছে, সেই জিকিৰ চেপ্টাৰটোত অথবা অধ্যায়টোত ইয়াত মানুহক সৎ পথত চলিবলৈ, সত্য কথা ক'বলৈ আৰু সৎ আচৰণ অথবা সৎ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হৈছে। ইয়াৰ জৰিয়তে মানুহে বেয়া কামৰ পৰা আঁতৰি ভাল কাম কৰিবলৈ প্ৰেৰণা পায়। মানে এই জিকিৰ পাৰ্টিৰ জৰিয়তে যদি বেয়া কামৰ পৰা আঁতৰি ভাল কাম কৰিবলৈ প্ৰেৰণা পায়, লগতে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু ভক্তিভাৱ বৃদ্ধি পায়। জিকিৰৰ এই শিক্ষামূলক উপদেশ দিশে মানুহৰ চৰিত্ৰ গঠন কৰে আৰু সমাজত ভাল মূল্যবোধ স্থাপন কৰে। পিছত 4 নম্বৰ, জিকিৰত প্ৰকাশ পোৱা মানৱতাবাদ ব্যাখ্যা কৰা। উত্তৰ, জিকিৰত মানৱতাবাদৰ স্পষ্ট প্ৰকাশ দেখা যায়। ইয়াত সকলো মানুহক একে দৃষ্টিৰে চোৱাৰ শিক্ষা দিয়া হৈছে। ধৰ্ম, জাতি বা বৰ্ণৰ পাৰ্থক্য নকৰি সকলো ভাই-ভনী হিচাপে মানিবলৈ কোৱা হৈছে। এই ভাৱনাই মানুহৰ মাজত ভাল পোৱা, সহানুভূতি আৰু সহায়ৰ মনোভাৱ গঢ়ি তোলে। এইদৰে জিকিৰে সমাজত মানৱতা আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰে। মানে সমাজত মানৱতা অথবা ভাতৃত্ববোধৰ বাণীটো প্ৰচাৰ কৰে, যি এখন শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ অতি প্ৰয়োজনীয়। পিছত জিকিৰ অতিৰিক্ত প্ৰশ্নোত্তৰ, জিকিৰৰ মূল উদ্দেশ্য আলোচনা কৰা। মানে জিকিৰৰ মূল উদ্দেশ্যটো আলোচনা কৰিবলৈ দিছে জিকিৰ চেপ্টাৰটোৰ। ইয়াৰ উত্তৰ জিকিৰৰ মূল উদ্দেশ্য হৈছে মানুহৰ মাজত ঈশ্বৰৰ নাম স্মৰণ, জাগৰণ আৰু সৎ জীৱন যাপন কৰিবলৈ উৎসাহিত কৰা। আজান ফকীৰে এই গীতসমূহ ৰচনা কৰি মানুহক আধ্যাত্মিক পথত আগবাঢ়িবলৈ চেষ্টা কৰিছিল। ইয়াত মানুহক লোভ, হিংসা, অহংকাৰ আদি বেয়া গুণ ত্যাগ কৰিবলৈ উপদেশ দিয়া হৈছে। লগতে মানুহে একেলগে মিলিজুলি থাকি শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ আহ্বান জনোৱা হৈছে। সেয়ে ক'ব পাৰি যে জিকিৰৰ উদ্দেশ্য হৈছে মানুহক নৈতিক আৰু আধ্যাত্মিকভাৱে উন্নত কৰা। 2 নম্বৰ, জিকিৰ আৰু অসমীয়া সমাজত একতাৰ বাণী আলোচনা কৰা। উত্তৰ, জিকিৰ অসমীয়া সমাজত একতাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। ইয়াত হিন্দু মুছলমান সকলো মানুহক একে দৃষ্টিৰে চোৱা হৈছে। এই গীতসমূহে ধৰ্মীয় বিভেদ দূৰ কৰি ভাতৃত্ববোধ আৰু সহানুভূতি বৃদ্ধি কৰে। মানুহে যাতে একেলগে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে তাৰ বাবে জিকিৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইদৰে জিকিৰে অসমৰ সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু একতাৰ বাণী প্ৰচাৰ কৰে। তোমালোকে এইকেইটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। এইখিনি দি দিছোঁ, স্ক্ৰীনশ্বট লৈ লোৱা। পিছত 3 নম্বৰ, জিকিৰৰ ভাষা আৰু শৈলী আলোচনা কৰা। উত্তৰ, জিকিৰৰ ভাষা অত্যন্ত সহজ, মধুৰ আৰু বুজিবলৈ সুবিধাজনক। জিকিৰৰ ভাষাটো আমি আগৰ পৰাই শুনি আছোঁ। জিকিৰৰ ভাষাটো সহজ আৰু মধুৰ আৰু শুনিবলৈ মানে সুবিধাজনক, মানে অলপেই বুজিব পৰা যায়। সাধাৰণ মানুহে সহজে বুজিব পৰা ধৰণে এই গীতসমূহ লিখা হৈছে। মানে সাধাৰণ জেনেৰেল মানুহে এই গীতসমূহ বুজিব পাৰে যাতে সেই ধৰণে লিখা হৈছে। শৈলীৰ ক্ষেত্ৰত ইয়াত সৰল শব্দ, ছন্দ আৰু সুৰৰ ব্যৱহাৰ দেখা যায়। ইয়াৰ ফলত গীতসমূহ শুনিবলৈ মনোমোহা হয় আৰু সহজতে মনত থাকে। মানে এই গীতসমূহ মনোমোহা লাগে, সেইকাৰণে সহজতে মনত থাকে। এই ভাষা আৰু শৈলীয়ে জিকিৰক জনপ্ৰিয় কৰি তুলিছে। মানে এই ভাষা আৰু শৈলীয়ে জিকিৰটোক এক জনপ্ৰিয় ৰূপত তুলি ধৰিছে। জিকিৰত 4 নম্বৰ, জিকিৰত নৈতিক শিক্ষাৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰ জিকিৰত মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় বহু নৈতিক শিক্ষা দিয়া হৈছে। ইয়াত সত্যবাদিতা, সহানুভূতি, নম্ৰতা আৰু সৎ আচৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইবোৰ শিক্ষাই মানুহৰ চৰিত্ৰ গঠন কৰে আৰু সমাজত শৃংখলা বজাই ৰাখিবলৈ সহায় কৰে। লগতে মানুহক বেয়া কামৰ পৰা আঁতৰাই ভাল কাম কৰিবলৈ প্ৰেৰণা দিয়ে। সেয়েহে জিকিৰৰ নৈতিক শিক্ষা সমাজৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। আচ্ছা, জিকিৰৰ এইকেইটা অলপ 6 মাৰ্কৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ, এইকেইটা অলপ ডাঙৰ হ'ব। তোমালোকৰ 6 মাৰ্ক অথবা 7 মাৰ্কৰো আহে। প্ৰথমটো চোৱা, জিকিৰৰ সাংস্কৃতিক গুৰুত্ব আলোচনা কৰা। উত্তৰ, জিকিৰ অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। ই কেৱল ধৰ্মীয় গীত নহয়, ই অসমৰ সমাজ আৰু সংস্কৃতিৰ লগত গভীৰভাৱে জড়িত। সমাজ আৰু সংস্কৃতিৰ লগত গভীৰভাৱে জড়িত হয় এই জিকিৰটো। এই গীতসমূহে মানুহৰ মাজত একতা, শান্তি আৰু ভক্তিভাৱ গঢ়ি তোলে। বিভিন্ন অনুষ্ঠানত জিকিৰ গোৱা হয়, যাৰ ফলত মানুহৰ মাজত মিলন আৰু সহযোগিতা বৃদ্ধি পায়। সেয়েহে জিকিৰ অসমৰ সংস্কৃতি সংৰক্ষণ আৰু উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছত চোৱা, 6 নম্বৰ, জিকিৰত প্ৰকাশ পোৱা আধ্যাত্মিক দৰ্শন ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট হয়, আধ্যাত্মিক দৰ্শন কৈছে, সেইটো পৰীক্ষাত আহিব পাৰে। উত্তৰ চোৱা, জিকিৰত গভীৰ আধ্যাত্মিক দৰ্শন প্ৰকাশ পাইছে। ইয়াত মানুহক ঈশ্বৰৰ নাম স্মৰণ কৰি আত্মশুদ্ধি লাভ কৰিবলৈ উপদেশ দিয়া হৈছে। মানুহে যাতে সংসাৰৰ মোহ মায়াৰ পৰা আঁতৰি ঈশ্বৰৰ শৰণ লয়, সেই বাণী ইয়াত দেখুওৱা হৈছে। দেখা যায়, এই দৰ্শনে মানুহক আধ্যাত্মিক শান্তি আৰু মুক্তিৰ পথ দেখুৱায়। সেয়েহে জিকিৰ আধ্যাত্মিক উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম। চোৱা, 7 নম্বৰ দিয়া আছে, জিকিৰত সমাজ সংস্কাৰৰ চিন্তা ব্যাখ্যা কৰা। উত্তৰ, জিকিৰত সমাজ সংস্কাৰৰ গভীৰ চিন্তা দেখা যায়। ইয়াত মানুহৰ মাজত থকা কুসংস্কাৰ, মানে মানুহৰ মাজত থকা বেয়া স্বভাৱ যিটো কয় কুসংস্কাৰ, সেইবোৰ বিভেদ আৰু সৎ নহয় আচৰণ দূৰ কৰিবলৈ উপদেশ দিয়া হৈছে। এই গীতসমূহে মানুহক সৎ পথত চলিবলৈ, মানুহক সৎ পথত সঁচা কথা ক'বলৈ, সঠিক দিশে যাবলৈ আৰু একতা বজাই ৰাখিবলৈ উৎসাহিত কৰে। সৎ পথত চলা অথবা সঁচা কথা কোৱা আৰু একতা এক হৈ থকা, সেইটোক উৎসাহিত কৰে। ইয়াৰ ফলত সমাজত ইতিবাচক পৰিৱৰ্তন আহে আৰু সমাজৰ মাজত ইতিবাচক পৰিৱৰ্তন লৈ আহে। সেয়েহে জিকিৰ সমাজ সংস্কাৰৰ এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়। সেইকাৰণেই জিকিৰটোক সমাজ সংস্কাৰৰ এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়। যদি তোমালোকৰ কুৱেশ্যন আহিব পাৰে, জিকিৰক এক শক্তিশালী মাধ্যম হিচাপে গণ্য কৰা হয়, ব্যাখ্যা কৰা। তোমালোকে তেতিয়া এইখিনি লিখি দিবা, জিকিৰ সমাজ সংস্কাৰৰ গভীৰ চিন্তা দেখা যায়, যিটো আছে সেইখিনি লিখি দিবা। পিছত চোৱা, জিকিৰত ভাতৃত্ববোধৰ পৰা, এইটো ছেট 2 অতিৰিক্ত প্ৰশ্ন উত্তৰৰ ছেট 2, জিকিৰত ভাতৃত্ববোধৰ প্ৰকাশ আলোচনা কৰা। উত্তৰ, জিকিৰত ভাতৃত্ববোধৰ গভীৰ প্ৰকাশ দেখা যায়। আজান ফকীৰে সকলো মানুহক একে দৃষ্টিৰে চোৱাৰ শিক্ষা দিছে। ইয়াত ধৰ্ম, জাতি বা বৰ্ণৰ ভেদাভেদ নকৰি সকলোকে ভাই-ভনী হিচাপে মানিবলৈ কোৱা হৈছে। এই ভাৱনাই মানুহৰ মাজত ভালপোৱা আৰু সহানুভূতি বৃদ্ধি কৰে। সেয়েহে জিকিৰে সমাজত একতা আৰু সম্প্ৰীতি গঢ়ি তুলিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছত চোৱা, 2 নম্বৰ, জিকিৰৰ প্ৰাসংগিকতা আধুনিক সমাজত আলোচনা কৰা। আধুনিক সমাজত জিকিৰৰ এই প্ৰাসংগিকতাটো আলোচনা কৰিবলৈ দিছে। উত্তৰ, আজিৰ যুগত মানুহৰ মাজত বিভেদ, হিংসা আৰু অসহিষ্ণুতা বৃদ্ধি পাইছে। বিভেদ কাজিয়া, হিংসা, এইবিলাক আজিৰ যুগত বৰ্তমান যুগত এইবোৰ বহু বৃদ্ধি পাইছে। এনে সময়ত জিকিৰৰ বাণী অত্যন্ত প্ৰাসংগিক। এই সময়টোত জিকিৰৰ বাণী অত্যন্ত প্ৰাসংগিক। জিকিৰে মানুহক শান্তি, সহানুভূতি আৰু একতাৰ পথ দেখুৱায়। জিকিৰে মানুহক শান্তি, সহানুভূতি আৰু এক হৈ চলাৰ পথ দেখুৱায়। ই মানুহক সৎ জীৱন যাপন আৰু একেলগে মিলি থাকিবলৈ শিক্ষা দিয়ে। ই মানুহক সৎ জীৱন যাপন কৰিবলৈ আৰু একেলগে মিলিজুলি থাকিবলৈ শিক্ষা দিয়ে। সেয়েহে আধুনিক সমাজতো জিকিৰৰ গুৰুত্ব অটুট আছে। এই আধুনিক আজিৰ যুগত এই জিকিৰৰ গুৰুত্বটো অটুট আছে। 3 নম্বৰ, জিকিৰ আৰু নৈতিক মূল্যবোধৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰ জিকিৰত নৈতিক মূল্যবোধৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াত সত্যবাদিতা, নম্ৰতা, সহানুভূতি আৰু সততাৰ শিক্ষা দিয়া হৈছে। এইবোৰ মূল্যবোধে মানুহৰ চৰিত্ৰ গঠন কৰে আৰু সমাজত শৃংখলা বজাই ৰাখিবলৈ সহায় কৰে। সেয়েহে জিকিৰ নৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক। 4 নম্বৰ জিকিৰত সহজ ভাষাৰ প্ৰয়োজনীয়তা আলোচনা কৰা। উত্তৰ জিকিৰ সহজ অসমীয়া ভাষাত ৰচনা কৰা হৈছে যাতে সাধাৰণ মানুহে সহজে বুজিব পাৰে। এই সহজ ভাষাই গীতসমূহক অধিক জনপ্ৰিয় কৰি তুলিছে আৰু ইয়াৰ বাণী মানুহৰ মাজত সহজে প্ৰচাৰ হৈছে। সেয়েহে সহজ ভাষা জিকিৰৰ সফলতাৰ এটা মুখ্য কাৰণ। পিছত চোৱা ছেট 2ৰ অতিৰিক্ত প্ৰশ্নোত্তৰ 6 মাৰ্কৰ কাৰণে এইকেইটা অলপ ডাঙৰ হ'ব। প্ৰথমটো চোৱা জিকিৰ আৰু ধৰ্মীয় সম্প্ৰীতিৰ সম্পৰ্ক আলোচনা কৰা। জিকিৰ আৰু ধৰ্মীয়ৰ মাজৰ সম্প্ৰীতিৰ সম্পৰ্ক। জিকিৰটো ধৰ্মীয় সমাজত কেনেকুৱা সম্পৰ্ক আছে সেইটো আলোচনা কৰিবলৈ দিছে। উত্তৰ জিকিৰত ধৰ্মীয় সম্প্ৰীতিৰ সুন্দৰ প্ৰকাশ দেখা যায়। ইয়াত হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহক একে দৃষ্টিৰে চোৱা হৈছে। আজান ফকীৰে নিজৰ গীতসমূহৰ জৰিয়তে সকলো ধৰ্মৰ মাজত একতাৰ বাণী প্ৰচাৰ কৰিছে। ইয়াৰ ফলত সমাজত শান্তি আৰু সম্প্ৰীতি স্থাপন হৈছে। সেয়েহে জিকিৰ ধৰ্মীয় সম্প্ৰীতি গঢ়ি তুলিবলৈ এক শক্তিশালী মাধ্যম। সেইকাৰণে জিকিৰটো ধৰ্মীয় সম্প্ৰীতিটো গঢ়ি তুলিবলৈ এটা শক্তিশালী মাধ্যম। যদি তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা ধৰ্মীয় সম্প্ৰীতি গঢ়িবলৈ এক শক্তিশালী মাধ্যম কি? তেতিয়া লিখিবা জিকিৰ। 6 নম্বৰ জিকিৰত প্ৰকাশ পোৱা জীৱন দৰ্শন ব্যাখ্যা কৰা। উত্তৰ জীৱন দৰ্শন ব্যাখ্যা কৰিবলৈ দিছে। উত্তৰ জিকিৰত জীৱনৰ এক গভীৰ দৰ্শন প্ৰকাশ পাইছে। ইয়াত মানুহক সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঈশ্বৰৰ পথত চলিবলৈ উপদেশ দিয়া হৈছে। মানুহে যাতে সৎ কাম কৰে আৰু ঈশ্বৰৰ নাম স্মৰণ কৰে সেই শিক্ষাই ইয়াত দিয়া হৈছে। জিকিৰ অধ্যায়টোত চেপ্টাৰটোত মানুহে যাতে সৎ কাম কৰে আৰু ঈশ্বৰক স্মৰণ কৰে সেই শিক্ষা দিছে। এই দৰ্শনে মানুহক আধ্যাত্মিক শান্তি আৰু সঠিক জীৱনৰ পথ দেখুৱাইছে। সেয়েহে জিকিৰ জীৱনৰ এক সুন্দৰ পথ প্ৰদৰ্শক। 7 নম্বৰ জিকিৰৰ জনপ্ৰিয়তাৰ কাৰণসমূহ আলোচনা কৰা। উত্তৰ জিকিৰ জনপ্ৰিয় হোৱাৰ কেইবাটাও কাৰণ আছে। প্ৰথমতে ইয়াৰ ভাষা সহজ আৰু বুজিবলৈ সুবিধাজনক। দ্বিতীয়তে ইয়াৰ বাণী মানুহৰ জীৱনৰ লগত জড়িত। ইয়াৰ বাণীসমূহ মানুহৰ জীৱনৰ লগত জড়িত। তৃতীয়তে ইয়াত একতা এক হৈ থকা শান্তি আৰু ভক্তিৰ বাণী আছে। এইবোৰ কাৰণতে জিকিৰ অসমৰ জনসাধাৰণৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ উঠিছে। এই কাৰণসমূহৰ মাজতে এই জিকিৰটো অসমৰ জনসাধাৰণৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ উঠিছে। এতিয়া চোৱা জিকিৰৰ অতিৰিক্ত প্ৰশ্ন উত্তৰৰ ছেট 3 1 নম্বৰ চোৱা জিকিৰত শান্তিৰ বাণী কেনেকৈ প্ৰকাশ পাইছে আলোচনা কৰা। জিকিৰত শান্তিৰ বাণীটো কেনেকৈ প্ৰকাশ পাইছে এইটো আলোচনা কৰিবলৈ দিছে। উত্তৰ চোৱা জিকিৰত শান্তিৰ বাণী অতি সুন্দৰকৈ প্ৰকাশ পাইছে। আজান ফকীৰে মানুহক হিংসা বিদ্বেষ আৰু দেহ ত্যাগ কৰি শান্তিপূৰ্ণ জীৱন যাপন কৰিবলৈ উপদেশ দিছে। ইয়াত সকলো মানুহে মিলি জুলি বাস কৰাৰ কথা কোৱা হৈছে। এই ভাৱনাই সমাজত সংঘাত কমাই শান্তি স্থাপন কৰে। সেয়েহে জিকিৰক শান্তিৰ গীত বুলি ক'ব পাৰি। 2 নম্বৰ দিছে জিকিৰত সহানুভূতি আৰু দয়া কেনেকৈ প্ৰকাশ পাইছে। উত্তৰ জিকিৰত সহানুভূতি আৰু দয়াৰ ভাৱ স্পষ্টকৈ দেখা যায়। ইয়াত মানুহক আনৰ দুখ বুজিবলৈ আৰু সহায় কৰিবলৈ কোৱা হৈছে। এইবোৰ শিক্ষাই মানুহৰ মাজত মানৱতা বৃদ্ধি কৰে। ইয়াৰ ফলত সমাজত সহায় আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি তোলে। পিছত চোৱা জিকিৰত কুসংস্কাৰৰ বিৰুদ্ধে কেনে বাণী দিয়া হৈছে। উত্তৰ জিকিৰত কুসংস্কাৰ আৰু ভুল বিশ্বাসৰ বিৰুদ্ধে বাণী দিয়া হৈছে। মানুহক সঠিক পথ বুজিবলৈ আৰু যুক্তিবাদী চিন্তা কৰিবলৈ উৎসাহিত কৰা হৈছে। ইয়াত সৎ জীৱন যাপন আৰু সত্যৰ পথত চলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এইদৰে জিকিৰত সমাজৰ কুসংস্কাৰ দূৰ কৰি উন্নয়নৰ পথ দেখুৱায়। 4 নম্বৰ জিকিৰৰ সংগীতিক দিশ আলোচনা কৰা। উত্তৰ জিকিৰত সুৰ আৰু ছন্দৰ সুন্দৰ ব্যৱহাৰ দেখা যায়। এই গীতসমূহ সহজে গাব পৰা আৰু শুনিবলৈ মধুৰ।
সংগীতৰ এই বৈশিষ্ট্যৰ বাবে জিকিৰ মানুহৰ মাজত দ্ৰুতভাৱে জনপ্ৰিয় হয়। মানে এই সংগীতৰ এই বৈশিষ্ট্য মানে কোনটো বৈশিষ্ট্য? জিকিৰত যি সুৰ আৰু ছন্দৰ ব্যৱহাৰ যি দেখা যায়, এই গীতসমূহে সহজে গাব পৰা আৰু শুনিবলৈ মধুৰ, সেই বৈশিষ্ট্যসমূহৰ এই গীতটোৰ বৈশিষ্ট্যসমূহৰ বাবেই মানুহৰ মাজত দ্ৰুতভাৱে জনপ্ৰিয় হয়। সেয়েহে জিকিৰৰ সংগীতিক দিশ ইয়াৰ সফলতাৰ এটা গুৰুত্বপূৰ্ণ অংশ। পিছত চোৱা জিকিৰৰ অতিৰিক্ত প্ৰশ্ন 6 মাৰ্কৰ ছেট 3 জিকিৰত সাম্প্ৰদায়িক সম্প্ৰীতি কেনেকৈ স্থাপন কৰা হৈছে আলোচনা কৰা। উত্তৰ জিকিৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক সুন্দৰ উদাহৰণ দেখা যায়। আজান ফকীৰে নিজৰ গীতসমূহত সকলো ধৰ্মৰ মানুহক একে দৃষ্টিৰে চোৱাৰ বাণী প্ৰচাৰ কৰিছে। ইয়াত হিন্দু মুছলমানৰ মাজত কোনো ভেদাভেদ নাই বুলি দেখুৱাইছে। এই ভাৱনাই মানুহৰ মাজত একতা আৰু শান্তি গঢ়ি তোলে। সেয়েহে জিকিৰে সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি স্থাপন কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিছত চোৱা 6 নম্বৰ জিকিৰত আত্মশুদ্ধিৰ ধাৰণা ব্যাখ্যা কৰা। উত্তৰ জিকিৰত আত্মশুদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মানুহে নিজৰ মন পবিত্ৰতা বজাই ৰাখিবলৈ আৰু বেয়া চিন্তা ত্যাগ কৰিবলৈ কোৱা হৈছে। ঈশ্বৰৰ নাম স্মৰণৰ জৰিয়তে মানুহে নিজৰ অন্তৰ শুদ্ধ কৰিব পাৰে বুলি ইয়াত উল্লেখ কৰিছে। এইদৰে জিকিৰে মানুহৰ আধ্যাত্মিক উন্নত হ'বলৈ সহায় কৰে। 7 নম্বৰ জিকিৰ আৰু মানৱ সমাজৰ উন্নয়ন আলোচনা কৰা। উত্তৰ জিকিৰে মানৱ সমাজৰ উন্নয়ন এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত মানুহক সৎ জীৱন যাপন, ভাতৃত্ববোধ আৰু সহযোগিতাৰ শিক্ষা দিয়া হৈছে। এইবোৰ শিক্ষাই সমাজত শৃংখলা আৰু শান্তি বজাই ৰাখে, লগতে মানুহৰ মাজত ভাল আচৰণ আৰু মূল্যবোধ গঢ়ি তোলে। সেয়েহে জিকিৰ সমাজ উন্নয়নৰ এক শক্তিশালী মাধ্যম। সেইকাৰণেই জিকিৰটো এটা সমাজ উন্নয়নৰ এক শক্তিশালী মাধ্যম হয় জিকিৰ। আচ্ছা, জিকিৰত ঈশ্বৰৰ ভক্তিৰ প্ৰকাশ আলোচনা কৰা। উত্তৰ জিকিৰত ঈশ্বৰ ভক্তিৰ গভীৰ প্ৰকাশ দেখা যায়। আজান ফকীৰে আল্লাহৰ নাম স্মৰণ কৰিবলৈ মানুহক উৎসাহিত কৰিছে। ইয়াত ভক্তিয়ে মানুহৰ জীৱনত কেনেকৈ শান্তি আৰু সন্তুষ্টি আনে সেই কথা দেখুৱাইছে। মানুহে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি সৎ জীৱন যাপন কৰিব লাগে বুলি উপদেশ দিয়া হৈছে। সেয়েহে জিকিৰত ভক্তি কেৱল ধৰ্মীয় নহয়, ই মানসিক শান্তিৰো এক গুৰুত্বপূৰ্ণ উৎস। পিছৰটো চোৱা জিকিৰত মানুহৰ জীৱনৰ সমস্যাৰ সমাধান কেনেকৈ দেখুওৱা হৈছে। উত্তৰ জিকিৰত মানুহৰ জীৱনৰ বহু সমস্যাৰ সমাধান দিয়া হৈছে। মানুহে লোভ, হিংসা, অহংকাৰ আদিৰ বাবে সমস্যাত পৰিব পাৰে বুলি দেখুওৱা হৈছে। এইবোৰৰ পৰা মুক্তি পাবলৈ ঈশ্বৰৰ নাম স্মৰণ আৰু সৎ পথত চলাৰ বাবে উপদেশ দিয়া হৈছে। এইদৰে জিকিৰে জীৱনৰ সমস্যা সমাধানৰ বাবে আধ্যাত্মিক পথ দেখুৱায়। পিছত চোৱা 3 নম্বৰ জিকিৰত মানৱ জীৱনৰ মূল্য আলোচনা কৰা। উত্তৰ জিকিৰত মানৱ জীৱনক অতি মূল্যৱান বুলি গণ্য কৰা হৈছে। মানুহে এই জীৱনটো সৎ কামত ব্যৱহাৰ কৰিব লাগে বুলি উপদেশ দিয়া হৈছে। ঈশ্বৰৰ নাম স্মৰণ কৰি ভাল কাম কৰি জীৱনটোক সফল কৰিবলৈ কোৱা হৈছে। এইদৰে জিকিৰে মানুহক নিজৰ জীৱনৰ গুৰুত্ব বুজিবলৈ সহায় কৰে। জিকিৰত সমাজত শান্তি স্থাপন পথ ব্যাখ্যা কৰা। উত্তৰ জিকিৰত সমাজত শান্তি স্থাপনৰ বাবে এক সুন্দৰ পথ দেখুওৱা হৈছে। মানুহে যদি ভাতৃত্ববোধ, সহানুভূতি আৰু সহিষ্ণুতা পালন কৰে তেন্তে সমাজত শান্তি স্থাপন হ'ব বুলি পাৰে। ইয়াত মানুহক হিংসা আৰু বিভেদ ত্যাগ কৰিবলৈ কোৱা হৈছে। এইবোৰ উপদেশ মানিলে সমাজত এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব পাৰে। পিছৰ কুৱেশ্যন চোৱা জিকিৰ 6 মাৰ্কৰ জিকিৰত প্ৰকাশ পোৱা নৈতিক আদৰ্শসমূহ আলোচনা কৰা। উত্তৰ জিকিৰত বহু নৈতিক আদৰ্শৰ বাণী পোৱা যায়। ইয়াত সত্যবাদিতা, নম্ৰতা, সহানুভূতি, সহিষ্ণুতা আৰু সততাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আজান ফকীৰে মানুহক এইবোৰ আদৰ্শ পালন কৰিবলৈ উপদেশ দিছে। এই আদৰ্শসমূহে মানুহৰ চৰিত্ৰ উন্নত কৰে আৰু সমাজত শৃংখলা বজাই ৰাখে। সেয়েহে জিকিৰ নৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক। 6 নম্বৰ জিকিৰত আধ্যাত্মিক শান্তিৰ ধাৰণা ব্যাখ্যা কৰা। উত্তৰ জিকিৰত আধ্যাত্মিক শান্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মানুহে সংসাৰৰ চিন্তা চাপৰ পৰা মুক্তি পাবলৈ ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে বুলি কোৱা হৈছে।
এই স্মৰণে মানুহৰ মন শান্ত কৰে আৰু অন্তৰত সন্তুষ্টি আনে। সেয়েহে জিকিৰ আধ্যাত্মিক শান্তি লাভৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। পিছত চোৱা ২৭ নম্বৰ, জিকিৰৰ প্ৰভাৱ অসমৰ সমাজ সংস্কৃতিত আলোচনা কৰা। উত্তৰ, জিকিৰ অসমৰ সমাজ সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছে। এই গীতসমূহে মানুহৰ মাজত একতা, শান্তি আৰু ভাতৃত্ববোধ গঢ়ি তুলিছে। ইয়াৰ জৰিয়তে ধৰ্মীয় সম্প্ৰীতি বৃদ্ধি পাইছে আৰু সমাজত শৃংখলা বজাই ৰখা সহজ হৈছে। আজিও জিকিৰ অসমৰ সাংস্কৃতিক অনুষ্ঠানত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। সেয়েহে ইয়াৰ স্থায়ী আৰু গভীৰ, সেয়েহে ইয়াৰ প্ৰভাৱ। জিকিৰ অতিৰিক্ত ৫ নম্বৰৰ প্ৰশ্ন উত্তৰ ছেট 5, এইটোৱে লাষ্ট। এই 5টা ছেটত যিমানখিনি কুৱেশ্যন দিছোঁ, কুৱেশ্যন এনচাৰ দিছোঁ, এইখিনি চালি তোমালোকে পৰীক্ষাত এই চেপ্টাৰটো অথবা 2টা চেপ্টাৰৰ এটা ভাল মাৰ্কছ পাবা, কোনো এটা কুৱেশ্যন বাদ নপৰে। চ' এতিয়া আৰম্ভ কৰোঁ ছেট 5টো। 1 নম্বৰ দিয়া আছে, জিকিৰত মানৱতাবাদৰ দৰ্শন আলোচনা কৰা। উত্তৰ, জিকিৰত মানৱতাবাদৰ দৰ্শন অতি স্পষ্টভাৱে প্ৰকাশ পাইছে। জিকিৰটোত মানৱতাবাদৰ দৰ্শনটো ধুনীয়াকৈ স্পষ্টভাৱে প্ৰকাশ পাইছে। আজান ফকীৰে সকলো মানুহক একে দৃষ্টিৰে চোৱাৰ শিক্ষা দিছে। আজান ফকীৰে জিকিৰ ৰচনা কৰিছে, সেই পাঠটোত মানুহক একেটা দৃষ্টিৰে চোৱাৰ শিক্ষা প্ৰদান কৰিছে। ইয়াত ধৰ্ম, জাতি বা বৰ্ণৰ ভেদাভেদ নকৰি সকলো সমান মৰ্যাদা দিবলৈ কোৱা হৈছে। এই চিন্তাধাৰাই মানুহৰ মাজত ভালপোৱা, সহানুভূতি আৰু সহিষ্ণুতা বৃদ্ধি কৰে। সেয়েহে জিকিৰে এখন মানৱতাপূৰ্ণ সমাজ গঢ়িবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণেই জিকিৰে এখন মানৱতাপূৰ্ণ সমাজ গঢ়াত এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা লয় বা পালন কৰে। 2 নম্বৰ কুৱেশ্যন চোৱা, জিকিৰত ভক্তি আৰু নৈতিকতাৰ সমন্বয় কেনেকৈ হৈছে? জিকিৰ অধ্যায়টোত অথবা জিকিৰ পাঠটোত ভক্তি আৰু নৈতিকতাৰ সমন্বয়টো কেনেকৈ সৃষ্টি হৈছে? উত্তৰ, জিকিৰত ভক্তি আৰু নৈতিকতাৰ এক সুন্দৰ সমন্বয় দেখা যায়। ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগতে মানুহক সৎ আচৰণ কৰিবলৈ উপদেশ দিয়া হৈছে। জিকিৰত ভক্তি আৰু নৈতিকতাৰ এটা সুন্দৰ সমন্বয় দেখা যায়। ভক্তি আৰু নৈতিকতাৰ এটা মিল দেখা যায়। ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগতে মানুহক সৎ আচৰণ কৰিবলৈ, ঈশ্বৰৰ নাম স্মৰণ কৰাৰ লগতে মানুহৰ লগত ভাল সঁচা কথা ক'বলৈ, ভাল আচৰণ কৰিবলৈ এই অধ্যায়টোত উপদেশ দিয়া হৈছে। জিকিৰটোত উপদেশ দিয়া হৈছে। ইয়াত কোৱা হৈছে যে কেৱল ভক্তি যথেষ্ট নহয়। সেই জিকিৰটোত কোৱা হৈছে যে ভক্তি যথেষ্ট নহয়, তাৰ সৈতে ভাল আচৰণৰো প্ৰয়োজন, ভাল এটা আচৰণ অথবা ব্যৱহাৰৰো প্ৰয়োজন আছে। এই সমন্বয়ে মানুহক সম্পূৰ্ণৰূপে উন্নত কৰি তোলে আৰু সমাজত এক সুস্থ পৰিৱেশ গঢ়ি তোলে। এই সমন্বয়টোৱে মানুহক সম্পূৰ্ণৰূপে উন্নত ওপৰলৈ তুলি নিয়ে আৰু সমাজক এক সুস্থ পৰিৱেশ সমাজত এটা ভাল পৰিৱেশ গঢ়ি তোলে। পিছত চোৱা 3 নম্বৰ, তোমালোকে এইকেইটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। এইটো আগৰকেইটা দিয়া নাছিলোঁ, এইটো লোৱা স্ক্ৰীনশ্বট মাৰি এটা ল'ব পাৰা। চোৱা দিছোঁ, পিছৰটো লোৱা স্ক্ৰীনশ্বট মাৰি। এতিয়া চোৱা 2 নম্বৰটো কৰিছোঁ। এতিয়া 3 নম্বৰ। 3 নম্বৰত দিয়া আছে, জিকিৰত সামাজিক সমতা কেনেকৈ প্ৰতিফলিত হৈছে? সামাজিক সমতাটো কেনেকৈ প্ৰতিফলিত হৈছে জিকিৰত? উত্তৰ, জিকিৰত সামাজিক সমতাৰ বাণী স্পষ্টকৈ দেখা যায়। সকলো মানুহ সমান আৰু ঈশ্বৰৰ ওচৰত কোনো ভেদাভেদ নাই বুলি ইয়াত দেখুওৱা হৈছে। এই ভাৱনাই সমাজৰ অসাম্যতা দূৰ কৰিবলৈ সহায় কৰে। এই চিন্তাধাৰাই অথবা ভাৱনাই সমাজত যি অসাম্যতা আছে সেইবিলাক দূৰ কৰাত সহায় কৰে। সেয়েহে জিকিৰে এক সমতাপূৰ্ণ সমাজ গঢ়িবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণেই জিকিৰেই এটা সমতাপূৰ্ণ সমাজ গঢ়িবলৈ গুৰুত্বপূৰ্ণ এটা ভাল ভূমিকা পালন কৰাত সহায় কৰে এই জিকিৰেই। 4 নম্বৰ, জিকিৰত সৎ জীৱনৰ গুৰুত্ব আলোচনা কৰা। জিকিৰত সৎ জীৱনৰ সঁচা জীৱনৰ এটা গুৰুত্ব আলোচনা কৰিবলৈ দিছে। উত্তৰ, জিকিৰত সৎ জীৱন যাপনক অতি গুৰুত্ব দিয়া হৈছে। জিকিৰ চেপ্টাৰটোত সৎ জীৱন যাপনক
অতি গুৰুত্ব দিয়া হৈছে। মানুহে সঁচা পথত চলি সত্য কথা কৈ আৰু ভাল কাম কৰি জীৱনটো সফল কৰিব লাগে বুলি কোৱা হৈছে। এইবোৰ উপদেশে মানুহৰ জীৱনত শৃংখলা আৰু নৈতিকতা আনে আৰু এই উপদেশেৰে মানুহৰ সঁচা কথা ক'লে অথবা সৎ পথত চলিহে মানুহৰ জীৱনত শৃংখলা আৰু নৈতিকতা অথবা উন্নতি এনেই আহিব। সেয়েহে জিকিৰ সৎ জীৱনৰ এক পথ প্ৰদৰ্শক। সেইকাৰণে জিকিৰটো কোৱা হৈছে এটা সৎ জীৱনৰ অথবা সত্য জীৱনৰ অথবা সঁচা জীৱনৰ এটা পথ প্ৰদৰ্শক। য'ত জিকিৰৰ অতিৰিক্ত প্ৰশ্ন 6 নম্বৰৰ প্ৰশ্ন উত্তৰ ছেট 5ৰ 6 নম্বৰ এইটোৱে ছেট 5টোৱে লাষ্ট, এইটোৰ পিছত হে আৰু এই চেপ্টাৰ অথবা আৰু একো নিদিওঁ, এই ছেট 5টোৱে লাষ্ট। প্ৰথম কুৱেশ্যন চোৱা 5 নম্বৰ জিকিৰত ধৰ্মীয় উদাৰতা কেনেকৈ প্ৰকাশ পাইছে আলোচনা কৰা। ধৰ্মীয় উদাৰতাটো কেনেদৰে প্ৰকাশ পাইছে সেইটোৰ বিষয়ে আলোচনা কৰা অথবা বহলাই লিখা। তোমালোকৰ কুৱেশ্যনত আলোচনা কৰা অথবা বহলাই লিখা অথবা ব্যাখ্যা কৰা যিকোনো আহিব পাৰে। চ' তোমালোকে যি এনসাৰ দিছো সেইটোৱে লিখিবা। উত্তৰ চোৱা জিকিৰত ধৰ্মীয় উদাৰতাৰ এক সুন্দৰ উদাহৰণ দেখা যায়। জিকিৰত ধৰ্মীয় উদাৰতাৰ এটা সুন্দৰ উদাহৰণ দেখা যায়। আজান ফকীৰে নিজৰ গীতসমূহত সকলো ধৰ্মৰ মানুহক একে দৃষ্টিৰে চোৱাৰ শিকাই দিছে। মানে আজান ফকীৰে নিজৰ যি গীতসমূহ ৰচনা কৰিছিল সেই গীতসমূহত তেওঁ জিকিৰ ৰচনা কৰিছিল অথবা আৰু তেওঁ বহুতো গীত ৰচনা কৰিছে। চ' সেই গীতসমূহত সকলো ধৰ্মৰ মানুহক মানে সকলো যিমান ধৰ্ম আছে পৃথিৱীত সেই মানুহক একেটা দৃষ্টিৰে মানে একেটা চকুৰে চোৱাৰ শিক্ষা দিছে। ইয়াত কোনো ধৰ্মক সৰু বা ডাঙৰ বুলি কোৱা হোৱা নাই। মানে এই চেপ্টাৰটোত অথবা জিকিৰত কোনো ধৰ্মক সৰু বা ডাঙৰ হোৱা বুলি কোৱা হোৱা নাই। সকলো ধৰ্মৰ মূল উদ্দেশ্য হৈছে সৎ জীৱন যাপন কৰা আৰু ঈশ্বৰৰ স্মৰণ কৰা। মানে সকলো ধৰ্মৰ মূল উদ্দেশ্যটোৱে হৈছে সৎ জীৱন যাপন আৰু ঈশ্বৰৰ নাম স্মৰণ কৰা। এই ভাৱনাই ধৰ্মীয় সংঘাত কমাই এক শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ সহায় কৰে। মানে এই ভাৱনাই এই চিন্তাধাৰাই ধৰ্মীয় সংঘাত কমাই ধৰ্মলৈ কাজিয়া কৰে যে সেই ধৰ্মীয় সংঘাতটো কমাই এটা শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ সহায় কৰে। পিছত চোৱা 6 নম্বৰ দিয়া আছে, তোমালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰা, স্ক্ৰীনশ্বট লৈ লোৱা। তাৰপিছত চোৱা 6 নম্বৰ জিকিৰত আধ্যাত্মিক মুক্তিৰ পথ ব্যাখ্যা কৰা। জিকিৰ চেপ্টাৰটোত আধ্যাত্মিক মুক্তি পথ ব্যাখ্যা কৰিবলৈ দিছে অথবা আলোচনা কৰা এনেকুৱা আহিব পাৰে। উত্তৰ চোৱা জিকিৰত আধ্যাত্মিক মুক্তিৰ পথ স্পষ্টকৈ দেখুওৱা হৈছে। মানুহে ঈশ্বৰৰ নাম স্মৰণ কৰি আৰু সৎ জীৱনত মুক্তি লাভ কৰিব পাৰে বুলি কোৱা হৈছে। মোহ মায়া ত্যাগ কৰি ঈশ্বৰৰ পথত চলাটো মুক্তিৰ মূল উপায় বুলি ইয়াত উল্লেখ আছে। এই দৰ্শনে মানুহক আধ্যাত্মিক উন্নতিৰ পথত আগবঢ়ায়। এই দৰ্শনটোৱে মানুহক আধ্যাত্মিক উন্নতিৰ পথত আগবঢ়ায়। 7 নম্বৰ জিকিৰৰ আধুনিক যুগত প্ৰয়োজনীয়তা আলোচনা কৰা। উত্তৰ জিকিৰৰ আধুনিক যুগত প্ৰয়োজনীয়তা আলোচনা কৰিবলৈ দিছে অথবা ব্যাখ্যা কৰিব আহিব পাৰে। এইকেইটা মই আগৰ কুৱেশ্যনতো কৈছোঁ। উত্তৰ চোৱা আজিৰ যুগত মানুহৰ মাজত বিভেদ, হিংসা আৰু অসহিষ্ণুতা বৃদ্ধি পাইছে। আজিৰ যুগত বৰ্তমান যুগত মানুহৰ মাজত বিভেদ কাজিয়া, হিংসা আৰু অসহিষ্ণুতা বহুত বেছি বৃদ্ধি পাইছে। এনে সময়ত জিকিৰৰ বাণী অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়টোত জিকিৰৰ বাণী খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াত মানুহক একতা, শান্তি আৰু সহানুভূতিৰ শিক্ষা দিয়া হৈছে। যি আধুনিক আৰু ইয়াত মানুহক একতা অথবা শান্তি আৰু সহানুভূতি মানুহক কিভাৱে শান্তিপূৰ্ণভাৱে বসবাস কৰিব পাৰে আৰু একতা মানুহে সমাজত যিকোনো ধৰ্মাৱলম্বীৰ লোকে এক হৈ পেলাই থাকিব পাৰে সেইটোৰ কথা এই জিকিৰ পাঠটোত প্ৰকাশ পাইছে। এই জিকিৰ পাঠটোৰ জৰিয়তে আমি বহুতো কথা জানিব পাৰি। শান্তি, সহানুভূতি শান্তিটো কেনেকৈ বজাই ৰাখিব লাগে ইয়াৰ বিষয়ে শিক্ষা দিয়া হৈছে আৰু যি আধুনিক সমাজৰ বাবে অতি প্ৰয়োজন। বৰ্তমান সমাজৰ বাবে এইটো প্ৰয়োজনীয়। সমাজত চলি থকা হিংসা, বিভেদ কুসংস্কাৰ এইবোৰ প্ৰায়ে চলি থাকে। চ' এইটোৰ বাবেই এই জিকিৰ শিক্ষা দিয়াটো অতি গুৰুত্বপূৰ্ণ আৰু এই আধুনিক সমাজৰ বাবে ইয়াৰ অতি প্ৰয়োজনীয় বা অতি গুৰুত্বপূৰ্ণ হয়। সেয়ে জিকিৰ আজিও সমান প্ৰাসংগিক আৰু সমাজৰ উন্নয়নৰ বাবে
প্ৰয়োজনীয়। সেইকাৰণে জিকিৰটো সমাজৰ উন্নয়ন মানে সমাজৰ উন্নতি হ'বলৈ জিকিৰটো প্ৰয়োজনীয় হয়। পিছত চোৱা জিকিৰত দয়া আৰু ক্ষমাৰ গুৰুত্ব ব্যাখ্যা কৰা। উত্তৰ, জিকিৰত দয়া আৰু ক্ষমাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। মানুহে আনৰ প্ৰতি দয়ালু হ'ব লাগে আৰু ভুল কৰিলে ক্ষমা কৰিব লাগে বুলি উপদেশ দিয়া হৈছে। এইবোৰ গুণে মানুহৰ মন উন্নত কৰে আৰু সমাজত শান্তি বজাই ৰাখে। সেয়েহে জিকিৰে দয়া আৰু ক্ষমাৰ দৰে গুণসমূহৰ প্ৰচাৰ কৰে। ৩ নম্বৰ, জিকিৰত অন্তৰ্শুদ্ধিৰ ধাৰণা আলোচনা কৰা। উত্তৰ, জিকিৰত অন্তৰ্শুদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মানুহে নিজৰ মনৰ বেয়া চিন্তা, হিংসা আৰু লোভ দূৰ কৰি পবিত্ৰ মন গঢ়ি তুলিবলৈ কোৱা হৈছে। ঈশ্বৰৰ নাম স্মৰণৰে এই অন্তৰ্শুদ্ধি লাভ কৰিব পাৰি বুলি উল্লেখ আছে। এইদৰে জিকিৰে মানুহক ভিতৰ পৰা উন্নত হ'বলৈ শিক্ষা দিয়ে। মানে ভিতৰৰ পৰা মানুহৰ মনৰ পৰা উন্নত হ'বলৈ শিক্ষা দিয়ে। ৪ নম্বৰ, জিকিৰত সহিষ্ণুতাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। উত্তৰ, জিকিৰত সহিষ্ণুতাৰ গুৰুত্ব স্পষ্টকৈ দেখুওৱা হৈছে। মানুহে আনৰ মতামত আৰু ধৰ্মক সন্মান কৰিব লাগে বুলি কোৱা হৈছে। মানুহে আনৰ মতামত আৰু আনৰ ধৰ্মক সন্মান কৰিব লাগে বুলি কোৱা হৈছে। এই গুণে সমাজত সংঘাত কমাই আনে। এই গুণটি থাকিলে মানুহৰ সমাজত কাজিয়া কমাই শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলে। সেয়েহে সহিষ্ণুতা এক সুস্থ সমাজৰ বাবে অতি প্ৰয়োজনীয়। সহিষ্ণুতাৰো সেইকাৰণে সুস্থ সমাজৰ বাবে প্ৰয়োজনীয়। পিছত জিকিৰত মানুহৰ কৰ্তব্যবোধ আলোচনা কৰা। উত্তৰ, জিকিৰত মানুহৰ কৰ্তব্যবোধৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। আজান ফকীৰে মানুহক নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ উপদেশ দিছে। মানুহে সমাজ আৰু পৰিয়ালৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিব লাগে। লগতে ঈশ্বৰৰ নাম স্মৰণ কৰি সৎ পথত চলাটো এক গুৰুত্বপূৰ্ণ কৰ্তব্য। এইবোৰে মানুহক এক দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলে। পিছত ৬ নম্বৰ, জিকিৰত সৰল জীৱন যাপনৰ গুৰুত্ব ব্যাখ্যা কৰা। উত্তৰ, জিকিৰত সৰল আৰু সৎ জীৱন যাপনক অতি গুৰুত্ব দিয়া হৈছে। মানুহে অতিৰিক্ত লোভ আৰু অহংকাৰ ত্যাগ কৰি সৰলভাৱে জীৱন যাপন কৰিব লাগে বুলি কোৱা হৈছে। এই ধৰণৰ জীৱনে মানুহক শান্তি আৰু সন্তুষ্টি দিয়ে। সেয়েহে জিকিৰে সৰল জীৱনৰ বাণী প্ৰচাৰ কৰে। লাষ্ট কুৱেশ্যন আজিৰ কাৰণে। জিকিৰত ৭ নম্বৰ, জিকিৰত আদৰ্শ আৰু সমাজৰ ধাৰণা আলোচনা কৰা। উত্তৰ, জিকিৰত এখন আদৰ্শ সমাজৰ ছবি অংকন কৰা হৈছে, য'ত সকলো মানুহে মিলি-জুলি থাকে আৰু একে দৃষ্টিৰে একে আনক সন্মান কৰে। ইয়াত ভাতৃত্ববোধ, সহানুভূতি আৰু সহিষ্ণুতা আৰু নৈতিকতা প্ৰধান ভূমিকা পালন কৰে। এইদৰে জিকিৰে এখন শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়িবলৈ পথ দেখুৱায়। তোমালোকৰ এই দুটা বৰগীত আৰু জিকিৰ এই দুইটা চেপ্টাৰৰ যিমানখিনি কুৱেশ্যন এনচাৰ দিলোঁ, তোমালোকৰ এইবোৰৰ প্ৰায় 2027 বৰ্ষত মেট্ৰিক পৰীক্ষাত সম্পূৰ্ণৰূপে কমন পৰিব। তোমালোকে এইবোৰ চালেই হ'ব আৰু বেলেগ নোটছ অথবা যি আছে নোটছ অথবা ডিকশ্যনেৰী যি আছে নোটছ আছে সেইবোৰ তোমালোকে চাব নালাগে। এইখিনি চালেই তোমালোকৰ হৈ যাব। এইখিনি আছিলে আজিৰ ভিডিঅ'টো। তোমালোকৰ পৰৱৰ্তী কোনটো চেপ্টাৰৰ ভিডিঅ' দিম তোমালোকে কমেণ্ট কৰি জনাবা। কমেণ্ট বক্স খোলা আছে আৰু তোমালোকৰ এই কুৱেশ্যন আনচাৰৰ মত কি কুৱেশ্যন আনচাৰ আৰু বেলেগ কুৱেশ্যন দিব লাগে নেকি তোমালোকে কমেণ্ট কৰি জনাবা। আজিলৈ এইখিনি আৰু যেতিয়া তোমালোকৰ যিমানখিনি দিলোঁ সেইখিনিৰ পৰাই তোমালোকৰ আহিব। আজিলৈ এইখিনি পঢ়িলে তোমালোকৰ এক্সামত ভাল এটা মাৰ্ক লৈ উত্তীৰ্ণ হ'ব পাৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।